আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিকেইটা মানে অনলাইন কৰিছোঁ সেইকেইটা যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ল'ব পাৰিব আৰু খুব কম প্ৰাইজতে পাইছোঁ যিহেতু এতিয়া দেৱালী মানে আহি আছে আৰু দেৱালীকে দিলে মানে আমাৰ সুবিধা হয় ভাল কিন্তু বহুততে দিয়া নাযায় এইডাল চেইন এনেকৈ অকল খালি মানে কাপোৰটো ধুনীয়া কিছুমান হ'লে মানে গুটি গুটি নিচিনা বা ফাটা ক'ৰবাত এনেকৈ মানে ফাটা চাটা এৰা চেৰা আহে কিন্তু এয়া অহা নাই আৰু চাইজটো হেল্ল' এভৰিৱান গুড মৰ্ণিং মই মনালিছাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া সময় হৈছে 11টা মানে 11টা বাজি বাৰু পাৰে হ'ল এতিয়া পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো কি হ'বলৈ গৈছে আপোনালোকেতো টাইটেল আৰু থাম্বনেল চাই গম পাইছে কেইটামান মানে অনলাইন শ্বপিং কৰিছোঁ লগতে অফলাইনো শ্বপিং কৰিছোঁ কালি মানে টাউনলৈ গৈছিলোঁ তাৰ পৰা আনিছোঁ আৰু কেইটামান বাৰু আগতেই কিনি থোৱা আছে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিকেইটা মানে অনলাইন কৰিছোঁ সেইকেইটা যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ল'ব পাৰিব আৰু খুব কম প্ৰাইজতে পাইছোঁ যিহেতু এতিয়া দেৱালী মানে আহি আছে আৰু দেৱালী হ'লে জানি আপোনালোকে বহুত অফাৰ দিয়ে আৰু এতিয়া আপোনালোকক ভাবিছোঁ দেৰি নকৰি যাওঁ দেখাবলৈ আৰু ইফালে দেখিছেনে মুৰ্গীটো চিঞৰি আছে মই যেতিয়া মানে ভিডিঅ' আৰম্ভ কৰিব লওঁ মুৰ্গীটো চিঞৰে সেইবোৰ ইগন'ৰ কৰিব আৰু ধুনীয়াকৈ থৈ দিছোঁ এতিয়া আপোনালোকক এটা এটাকৈ মানে ধুনীয়াকৈ মানে বস্তুখিনি সজাই থৈছোঁ আপোনালোকক এটা এটাকৈ দেখাম চাই দিব খালি সম্পূৰ্ণকৈ ভিডিঅ'টো আৰু এইফালে দেখিছেনে ধুনীয়াকৈ বস্তুবোৰ থৈ দিছোঁ আপোনালোকক বাৰু এটা এটাকৈ দেখাম তেতিয়াহে গম পাব কোনটো অফলাইন হয় কোনটো অনলাইন হয় এবাৰ খালি এনেকৈ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মোবাইলটো ষ্টেণ্ডত লগাই দিলোঁ তেতিয়া আপোনালোকক মই ভালকৈ দেখাব পাৰিম যদি এখনতে মোবাইলটো লওঁ এখনতে বোলে দেখাই দিওঁ তেতিয়াহ'লে আপোনালোকে ভালকৈ দেখি নাপাব আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাম কোনটো অনলাইন হয় কোনটো অফলাইন হয় আৰু প্ৰথমতে এয়া দেখাইছোঁ দুটা পুতলা আৰু এয়া মই মেছ'ৰ পৰা লৈছোঁ আৰু ইমান ধুনীয়া দেখিছেনে বহুতে কয় বোলে মেছ'ৰ বস্তুবোৰ বেয়া কিন্তু মই ভালেই পাইছোঁ কিন্তু প্ৰথমবাৰ ঠগ খাইছিলোঁ প্ৰথম যেতিয়া মই দিছিলোঁ মানে কুৰ্তি ছেট এটা নে কিবা এটা দিছিলোঁ কিন্তু তেতিয়া বেয়া আহিছিলে কাপোৰটো আৰু এইবাৰ কিন্তু ভালেই পাইছোঁ আৰু ইমান ধুনীয়া দেখিছেনে আৰু মই যেনেকুৱা দেখিছিলোঁ মানে ঠিক একেই আহিছে আৰু ধুনীয়া মানে কাপোৰটো ধুনীয়া কিছুমান হ'লে মানে গুটি গুটি নিচিনা বা ফাটা ক'ৰবাত তেনেকৈ মানে ফাটা চাটা এৰা চেৰা আহে কিন্তু এয়া অহা নাই আৰু চাইজটো ধুনীয়া আপোনালোকে দেখিছে মোবাইলত কিন্তু অকণমান সৰু দেখিব পাৰে এনেকৈ কিন্তু ভাল আৰু ভাগিন দুজনীৰ কাৰণে এই দুটা লৈছোঁ মই ক'বলৈ পাহৰি আছোঁ আপোনালোকক সিহঁতৰ কাৰণে দুটা লৈছোঁ আৰু সিহঁতে মানে ডাঙৰ পুতলাবোৰ ভাল নাপায় এনেকুৱা সৰু সৰু পুতলাবোৰ ভাল পায় লৈ সেইবাবে এনেকুৱা দুটা অনলাইন কৰিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু নেক্সট আপোনালোকক মই শাৰী দুখন দেখাম আৰু এয়া মাৰ কাৰণে আনিছোঁ এয়া কিন্তু অফলাইন অনলাইন নহয় টাউনৰ পৰা আনিছোঁ এই দুখন শাৰী অকণমান মেলি দেখাওঁ কটন শাৰী হয় ঘৰতে পিন্ধিবৰ কাৰণে আনিছোঁ এনেকৈ আপোনালোকক দেখাই দিছোঁ এইখন এখন এনেকুৱা ডিজাইনৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইটো কোনোবাই কোনটো ডিজাইন বেছি ভাল লাগিছে এইটো কমেণ্ট কৰি জনাব এইখন কিন্তু বৰ ধুনীয়া কালাৰটো আপোনালোকক অকণমান ভালকৈ দেখাই দিছোঁ এইখন এনেকুৱা আপোনালোকে কিন্তু মানে মোবাইলৰ কেমেৰাটোত চাগে অকণমান বেলেগ দেখিব পাৰে কালাৰটো কিন্তু খুব ধুনীয়া দুইখনৰ ভিতৰত কোনখন বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব আৰু নেক্সট আপোনালোকক এই দুটা বেগ দেখাইছোঁ এইটো হৈছে অনলাইন এইটো হৈছে অফলাইন আৰু এইটো কিন্তু কেইদিনমান হ'ল আনি থোৱা তেওঁলোকক খালি দেখাবহে পাহৰি আছোঁ আৰু এইটো কিন্তু মই পূজাৰ আগতে অনলাইন কৰিছিলোঁ মাৰ কাৰণে আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইটো অফলাইন চৰি এইটো অনলাইন আৰু এইটো অফলাইন আৰু এইটো কিন্তু একে মিছ'ৰ পৰাই লৈছোঁ মই আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব আৰু বহুত বেছি দামো নহয় এইটো মাত্ৰ 303 টকা নে কিবা 100 টকা লৈছে 306 টকা আৰু এইটো অনলি 100 টকা ভাল লাগিছেনে কমেণ্ট কৰি জনাব দেই আৰু আপোনালোকৰ ভাবিছোঁ অনলাইন কৰা বেগটো অকণমান দেখাই দিওঁ ভিতৰৰখিনি মানে তেতিয়া আপোনালোকে গম পাব ভিতৰত চেইন আছেনে নাই আৰু চেইনডালো কিন্তু বৰ ধুনীয়া আৰু আপোনালোকৰ কথা এটা ক'বলৈ পাহৰিছোঁ চাইজটো দেখিছেনে ইমান সৰু নহয় কিন্তু ডাঙৰে আৰু চেইনডাল দেখিলে আপোনালোকে ইমান ধুনীয়া এনেকৈ কিছুমান হ'লে একদম মানে একেবাৰে কমজোৰি চেইন দিয়ে এইডাল কিন্তু বৰ ধুনীয়া আৰু ভিতৰতো দিছে ধুনীয়া এডাল চেইন মানে এনেকৈ দিলে মানে আমাৰ সুবিধা হয় ভাল কিন্তু বহুততে দিয়া নাযায় এইডাল চেইন এনেকৈ অকল খালি এইডাল চেইনে দিয়ে কিন্তু ইয়াতে দুডাল দিছে মানে দুটা খাপ আছে ভাল লাগে সেইবাবে মানে ইয়াতো থ'ব পাৰি ইয়াতো থ'ব পাৰি আৰু এইডাল দিলে মানে বিশেষকৈ আমাৰ কাৰণে ভাল পইচা পাতি থ'বৰ কাৰণে নহয় জানো আৰু চেইনকেইডাল কিন্তু বহুত ধুনীয়া আপোনালোকৰ যদি ভাল লাগিছে অনলাইন কৰিব পাৰে মিছ'ৰ পৰা এতিয়া আপোনালোকক ভাবিছোঁ কেইখনমান মেখেলা দেখাওঁ মানে যি আনিছোঁ দেখাই দিছোঁ আৰু এইবোৰ কিন্তু অফলাইন আৰু বহুত বেছি দামীও নহয় মাক ঘৰ পিন্ধিবৰ কাৰণে আনি দিছোঁ
আৰু যি আনিছোঁ মানে দামীয়ে হওক কম দামীয়ে হওক আপোনালোকক মানে যিহেতু গোটেইখিনি দেখাইছোঁ এইকেইখনো লগতে দেখাই দিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব 4খন মেখেলা আৰু ভাল লাগে এনেকুৱা মেখেলাবোৰ সেইবাবে আনি দিছোঁ মাক পিন্ধিবৰ কাৰণে এতিয়া আপোনালোকক দেখাম মই খোপা মানে ইয়াত নকলি চুলি এইডাল মই মানে আগতেই আনি থৈছিলোঁ আপোনালোকক খালি দেখুৱাই হোৱা নাই এইডাল লৈছোঁ মেছ'ৰ পৰা আৰু এইটো মাৰ কাৰণে এইটো কিন্তু এডাল ইলাষ্টিক আছে আৰু এইডাল মোৰ কাৰণে আৰু ধুনীয়াকৈ মানে ডাঙৰ হৈ যায় যদি আপোনালোকৰ অকণমান মানে চুটি চুলিখিনি তেতিয়াহ'লে এইডাল ধুনীয়াকৈ লগাই এনেকৈ খোপা কৰিব পাৰে বৰ ধুনীয়া লাগে দেখিবলৈ দুডাল কিন্তু এইটো আনিছোঁ মেছ'ৰ পৰা আৰু এইডালো আনিছোঁ মেছ'ৰ পৰা এইডাল কিন্তু দিন হ'ল আনা আৰু এইডাল বাৰু সেইদিনাখন আনিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইডাল যে এনেকৈও মাৰিব পাৰে চাগে এনেকৈও মাৰিব পাৰে ধুনীয়াকৈ এনেকৈ মই কিন্তু খোপাহে কৰিম আৰু আপোনালোকৰ চুটি হ'লে এনেকুৱা কিন্তু অনলাইন কৰিব পাৰে বহুত ধুনীয়া আৰু ইয়াৰ দামকেইটা কিমান লৈছিলে বাৰু মই পাহৰিছোঁ ইয়াৰ দুটা আহিছিলে বাৰু এটা ভণ্টিয়ে লৈ গ'ল এটা মাৰ কাৰণে ইয়াৰ এতিয়া আপোনালোকক ধুনীয়া বস্তু এটা দেখাওঁ আৰু এইটো বাৰু মই চালোঁৱেই আপোনালোকক এতিয়া মই ধুনীয়াকৈ আনবক্সিং কৰি দেখাম যিহেতু দিৱালী আহি পাইছে সেই দিৱালীৰ কাৰণে আপোনালোকে কিন্তু এনেকুৱা অনলাইন কৰিব পাৰে এই দেখিছেনে ইয়াতে ধুনীয়াকৈ পানী দি ফুল চুল থ'ব পাৰে আৰু ইয়াতে মানে ধুনীয়াকৈ চাকি জ্বলাব পাৰে খুব ধুনীয়া আৰু কালাৰটো যে ইমানেই ধুনীয়া গল্ডেনটো মানে ইমানেই ধুনীয়া লাগিছে আৰু বহুত বেছি সৰু নহয় আপোনালোকে কিন্তু মোবাইলটোত মানে কেমেৰাটোত সৰু দেখিব পাৰে কিন্তু ডাঙৰ আছে ইয়াতে ধুনীয়াকৈ ফুল চুল দি পানী চানী দি থ'ব পাৰিম আৰু ইয়াতে মানে চাকি জ্বলাব পাৰিম মই দেৱালীৰ কাৰণে আনিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব অকণ ওচৰৰ পৰা দেখাই দিছোঁ মোৰ কিন্তু বিৰাটেই ভাল লাগিছে এতিয়া আপোনালোকক দেখাইছোঁ দুযোৰ জোতা আৰু এই দুযোৰ কিন্তু ভাগিন দুজনীৰ কাৰণে আনি থৈ দিছোঁ যিহেতু সিহঁতে আহিব ডিচেম্বৰ মানলৈ কেনেকুৱা লাগিছে জোতাকেইযোৰ কমেণ্ট কৰি জনাব বৰ ধুনীয়া কালাৰটো ওচৰৰ পৰা অকণমান দেখাই দিছোঁ কালাৰটো দেখিছে এতিয়া বৰ ধুনীয়া এতিয়া আপোনালোকক দেখাইছোঁ দুটা বেগ এইটো হৈছে মোৰ আৰু এইটো আনিছিলোঁ সৰু ভাগিনৰ কাৰণে কিন্তু মানে ভিডিঅ' কলত কালি দেখুওৱা হৈছিলে সিহঁতক বস্তুবিলাক মানে ডাঙৰজনীয়ে কৈছে তাইকো লাগে বোলে তাইৰ আছেই কিন্তু তাইকো লাগে সেইবাবে তাইক এটা আকৌ আনি দিব লাগিব আৰু ইমান ধুনীয়া দেখিছেনে খুব মৰম লাগে এনেকুৱা বেগবোৰ আৰু কালাৰটো কিন্তু খুব ধুনীয়া আৰু এইটো আপোনালোকক মই দেখাইছোঁ মোৰ বেগটো অকণমান এইকেইটা কালি অনা হৈছে এইকেইটা অফলাইন অনলাইন নহয় অকণমান ভিতৰখিনিও দেখাই দিওঁ আৰু এই ভিতৰটো বৰ ধুনীয়া আৰু এনেকৈ কৰি মানে দুফালে জালনা নিচিনা আছে বহুত চলিছে এনেকুৱা বেগবোৰ সেইবাবে এটা ল'লোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু কালি আনিছিলোঁ এয়া মোজা 3যোৰ আইতা মোৰ মাৰ কাৰণে মানে আপোনালোকক গোটেইখিনি দেখাই দিছোঁ আৰু সৰুৰ পৰা ডাঙৰলৈ এটাও থোৱা নাই মানে যি আনিছোঁ চব দেখাই দিছোঁ এতিয়া যিহেতু ঠাণ্ডাৰ দিন আহি আছে সেইবাবে মোজা পিন্ধিব লাগিব আনি থৈ দিছোঁ আগতীয়াকৈ আৰু কালি আনিছোঁ মোৰ কাৰণে এযোৰ চেণ্ডেল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ইমানেই মানে পাতলা চেণ্ডেলযোৰ সেইবাবে মই লৈ আহিলোঁ আৰু এটা ধুনীয়া লিপষ্টিকো আনিছোঁ এইটো কালাৰটো বৰ মৰম লগা এইটোকো দেখাই দিছোঁ আপোনালোকক মানে গোটেইখিনি বস্তু দেখাইছে তাই কেলেনো এইটো থৈলোঁ সেইবাবে এইটোকো অকণমান দেখাই দিলোঁ আৰু আনিছোঁ কালি মাৰ কাৰণে এয়া দুটা পেটিকোট লগতে দুটা এয়া নাইটি এইকেইটা মেলি মেলি নেদেখাওঁ আৰু অকণমান খালি দেখাই দিছোঁ আনিছোঁ যেতিয়া আৰু একেবাৰে শেষত এইকেইখন আনিছোঁ গামোচা এখন গা চা মুচিবলৈ কাৰণে ভাইটিৰ কাৰণে পাতলীয়া গামোচা আনিছোঁ আৰু এইবোৰ কিন্তু বহুত বেছি দাম নহয় চাগে কিমানমান বা ল'লে বা 100 টকা নে 50 টকা কিবা এটা লৈছে আৰু পাহৰিছোঁ মই বৰ ধুনীয়া লাগিছে কোমল কোমল আৰু তাতে পাতলা
সম্পূৰ্ণ বস্তুখিনি দেখাই হৈ গ'ল আপোনালোকৰ খালি কেনেকুৱা লাগিছে বস্তুখিনি কমেন্ট কৰি জনাব আৰু কিছুমান অনলাইন কৰি থোৱা আছে সেইখিনি আহিলে আপোনালোকক আকৌ এটা ভিডিঅ' বনাই দেখাম আৰু মানে অনলাইনে হওক অফলাইনে হওক যেটো ডেইলি ব্লগ দিয়া হয় কি কৰিছো কি কৰা নাই কি আনিছো কি খাইছো সেইটোৱেটো দেখাব লাগিব সেইবাবে ভাবিলো বস্তুখিনি আপোনালোকক অকমান দেখাই দিওঁ যদি অনলাইন বস্তুখিনি আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকে ল'ব পাৰিব এই ভিডিঅ'টো ইয়াতে সামৰো বুলি ভিডিঅ'টো কেনে পালে কমেন্ট কৰি জনাব বহুত বেছি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন চোৱাকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই